দুখ লগা এটা ঘটনা গৰুখুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি প্ৰায় ৩০০ ছাত্ৰ ছাত্ৰীয়ে আজি মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে। সেই সময়তে কিন্তু প্ৰায় ১ ঘণ্টাতকৈ বেছি ১.৫ ঘণ্টামান পাছত এই প্ৰশ্নকাকত ইয়াত পাইছে। গতিকে এটা আমি সেৱা বিদ্যালয় পৰিদৰ্শক আৰু দৰং জিলা প্ৰশাসন আমি ধিক্কাৰ জনাইছোঁ। এনেকুৱা ধৰণৰ যাতে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যি ভৱিষ্যতক লৈ হেতালি খেলিলে ইয়াত আমি ধিক্কাৰ জনাইছোঁ। আৰু সেৱাই এটা পৰীক্ষা ভালকৈ পাতিব নোৱাৰে, অসম চৰকাৰে এটা মেট্ৰিকৰ দৰে এটা পৰীক্ষা ভালকৈ পাতিব নোৱাৰে, ছাত্ৰ ছাত্ৰীৰ জীৱনৰ প্ৰথম এটা মূল্যৱান পৰীক্ষা। এইটোক লৈ জীৱনৰ যি হেতালি খেলিলে আমি দৰং জিলা প্ৰশাসন, দৰং জিলাৰ যি বিদ্যালয় পৰিদৰ্শক আৰু সেৱা আৰু যি কৰ্তৃপক্ষ আছে গোটেই কৰ্তৃপক্ষক আমি ধিক্কাৰ জনাইছোঁ। আৰু এনেধৰণৰ যাতে কোনো কাৰণতে খেলি মেলি নহয়, আগন্তুক বিভিন্ন কেইটা পৰীক্ষা আছে এই পৰীক্ষাবিলাক যাতে খেলি মেলি নহয় তাৰ বাবে আমি দাবী জনাইছোঁ। আৰু এইটো যি তদন্ত হ'ব লাগে, এইটো কিহৰ কাৰণে এইটো হ'বলৈ পালে এটা জীৱনৰ প্ৰথম পৰীক্ষা ছাত্ৰ ছাত্ৰীৰ, এই ছাত্ৰ ভৱিষ্যতলৈ হেতালি খেলিলে, কোনে খেলিলে, কাৰ কাৰণে এনেকুৱা এটা অৱস্থা হ'ল। গতিকে আমি ইয়াৰ তদন্ত হ'ব লাগে, পানী নসৰকা তদন্ত হওক আৰু উচিত শাস্তি পাওক দোষীয়ে। নিশ্চয় এটা ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ প্ৰথম এটা মূল্যৱান পৰীক্ষা। এই পৰীক্ষাৰ সময়ত প্ৰায় ৩০০ গৰাকী ছাত্ৰ ছাত্ৰী ইয়াত পৰীক্ষা দিবলৈ আহিছে। ১ ঘণ্টা প্ৰায় ১.৫ ঘণ্টা পাছত পৰীক্ষা যেতিয়া ষ্টাৰ্ট হ'ব, গতিকে সকলো এটা মানসিক অশান্তিত পৰিব। আৰু তেওঁলোকৰ যি এই কেনেকুৱা ধৰণৰ এই অৱস্থাটো তেওঁলোকে চম্ভালে, দৰং জিলা প্ৰশাসন, বিদ্যালয় পৰিদৰ্শক আৰু প্ৰশাসনক আমি দাবী জনাইছোঁ যাতে এই অৱস্থাটো তেওঁলোকে ভালকৈ হেণ্ডেল কৰে। আমাৰ ল'ৰা ডাঙৰ মানে সৰু ল'ৰাটো এবাৰ HSLC দিব 2026ত, ডন বস্কৰ ষ্টুডেণ্ট। আৰু বহুত আশা প্ৰত্যাশা লৈ আমি পিতৃ মাতৃ সকলো ষ্টুডেণ্টৰে পিতৃ মাতৃ ইয়ালৈ আহিছোঁ। সিহঁতক প্ৰথম দিনৰ প্ৰথম পৰীক্ষাটোত আমি মানে খুব আশাবাদী হৈ তেওঁলোকক পৰীক্ষা হললৈ সোমাই যাবলৈ আমি অনুপ্ৰেৰণা দিলোঁ আৰু আশীৰ্বাদ দিলোঁ। এতিয়া ঈশ্বৰ মালিকৰ ওপৰতে ভৰসা, তেওঁলোকে কিমানখিনি সফলতা অৰ্জন কৰিব পাৰে। মই ল'ৰাক থ'বলৈ আহিছোঁ, মোৰ দেউতাক ইয়াতে মানুহজন আহিছে, ল'ৰাৰ দেউতাক আহিছে, ময়ো আহিছোঁ। ডন বস্ক হাইস্কুল মঙলদৈ। পঢ়া শুনা এইকেইদিন ঠিকেই কৰি আছে, কিন্তু মানে আজি পৰীক্ষাটো বিশেষকৈ গ'লে অলপ ভাল পাব। আজি অসমীয়া আছে, গতিকে আজি পৰীক্ষাটো যদি পাৰ হয় ভালে, বাকীকেইটা চিন্তা কৰা নাই, কিন্তু আজিৰ দিনটো অলপ প্ৰথম কাৰণে অলপ ভয় খাই আছে ল'ৰাই। গতিকে ভাল হওক, সকলোকে শুভেচ্ছা জনাইছোঁ, যাতে সকলো ল'ৰা ছোৱালীয়ে খুব ধুনীয়াকৈ পৰীক্ষাটো দিয়ক, ভয় নকৰাকৈ। সেইখিনিয়ে আৰু ছোৱালী ডন বস্কৰ পৰা মানে এইবাৰ প্ৰথম পৰীক্ষা দিব কামনা কৰোঁ। মানে তেওঁৰ লগত সকলো ষ্টুডেণ্টৰ যাতে পৰীক্ষা ভাল হয় তাৰে ওপৰত ভৰসা কৰিলোঁ। হয়, আজিৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হৈছে। আমি সদৌ দৰং জিলা ছাত্ৰ সন্থাই সৰ্ব পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ কৰ্মীসকলে বা সদস্যসকলে প্ৰতিখন বিদ্যালয়তে গৈ বিদ্যালয়সমূহৰ পৰীক্ষাৰ্থীত বা অভাৱ অভিযোগ হৈছে নেকি বা ক'ত বিশৃংখলতাৰ পৰিৱেশ হৈছে নেকি, তাতে আমি সকলোতে গৈ বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ লগত আলোচনা কৰোঁ। আৰু তেওঁলোকে আমাক জনাইছে যে সুন্দৰভাৱে হৈছে, আৰু আমি নিজেও দেখিছোঁ ইয়াতে কোনো বিশৃংখলৰ পৰিৱেশ হোৱা নাই, সুন্দৰভাৱে পৰিচালিত হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি উদ্দেশ্য আমাৰ এটাই, তেওঁলোক যিহেতু মেট্ৰিক পৰীক্ষা প্ৰথম, অলপ শংকিত হ'বই, কিন্তু তেনেকুৱা শংকিত হোৱা আমি দেখা নাই। কিন্তু ছাত্ৰ ছাত্ৰীৰ মুখত হাঁহিয়ে দেখা পাইছোঁ, ইমান ভয় কৰা নাই এতিয়ালৈ। ভাল হ'ব, ভাল হওক। ছোৱালী হয়, পৰীক্ষা দিবলৈ আহিছে, উৎসাহিত, লগতে তেওঁলোকে অকণমান হেৰি হৈ আছে, অলপ নাৰ্ভাছনেছ হৈ আছে, কিন্তু নাৰ্ভাছনেছটো তেওঁলোকে ভাঙিব লাগিব, আৰু ভাঙিলেহে তেওঁলোকে আৰু সফল পাব। তেনেকুৱা ধৰণৰ বাৰু মঙলদৈ ডন বস্ক হাইস্কুলৰ পৰা ল'ৰা ছোৱালী অনাগত দিনত তেওঁলোকৰ পৰীক্ষাকেইটা বাৰু ভালদৰে যাওক, সেয়ে তেওঁলোকৰ ওপৰত মোৰ শুভেচ্ছা থাকিল। আৰু তেওঁলোকৰ সকলো ছাত্ৰ ছাত্ৰীৰে ভাল উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। তেওঁলোকৰ আগন্তুক দিনবোৰ য'ত সুখময় হয় তাকে কামনা কৰিছোঁ। আৰু মোৰ ল'ৰা ডন বস্কৰ পৰা দি আছে। ল'ৰাই এক্সাম দিয়া নাই, এনেকুৱা লাগিছে যে ময়ে এক্সাম দিব আহিছোঁ চাগে, কেৱল ভিতৰত সোমাব পৰা নাই। টেনশ্যন, হাৰ্টবিট ফাষ্ট হৈ আছে। কি হয়, আমাৰ টাইমততো এনেকুৱা ষ্ট্ৰিকনেছ নাছিল, এতিয়াতো ভিতৰত সোমোৱাৰ পাছত একোৱে ল'ব দিয়া নাই, চুৰ পৰা চক্সৰ পৰা চবখিনি চাইছে। কেনেকুৱা একফালে ভাল ষ্ট্ৰিকনেছটো থকা, কিন্তু ফাৰ্ষ্ট এক্সাম দিব, বৰ্ড এক্সাম দিব আহিছে, সিহঁতৰ টেনশ্যন। আজিৰ দিনটো গ'লে চাগে অলপ ঠিক ঠাক হ'ব কালি নেক্সট এক্সামৰ কাৰণে। চাওঁ এতিয়া কি হয়, ভাল হওক, চবৰে ভাল হওক, সেইটোৱে ক'ব বিচাৰোঁ। ফাৰ্ষ্ট এক্সাম হয় নাই, এক্সামটো দি আহিছে স্কুল লাইফত, এইকেইদিন এক্সাম দি থৈ আহিছে, বাট এইটো যোনটো এক্সাম
সেইটো লাইফৰ এটা গুৰুত্বপূৰ্ণ এইটো চাৰ্টিফিকেটটো গোটেই জীৱনৰ কাৰণে থাকিব। ভাল হওক, চবৰে ভাল হওক। আমাৰ যিমান কেণ্ডিডেট আছে, কেৱল আমাৰ স্কুলৰে নহয়, ডন বস্কৰে নহয়, বাকী যিমান স্কুলৰ আছে গোটেই স্কুলৰ গোটেই কেণ্ডিডেটৰ এক্সাম ভাল হওক, সেইটোৱে কামনা কৰিছোঁ। ধন্যবাদ। Thank you.